নমস্কাৰ আৰু কেছ ষ্টাডিলৈ স্বাগতম। দ্য ডিপ্ল'মেটৰ এটা আৰ্টিকলত প্ৰকাশ পোৱা মতে নৰ্থ ইষ্টৰ আটাইতকৈ কণ্ট্ৰভাৰ্চিয়েল অৰ্থাৎ আটাইতকৈ বিতৰ্কত থকা যিটো হাইডেল প্ৰজেক্ট জলবিদ্যুৎ প্ৰকল্প, সেই জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰেই সম্পূৰ্ণ হ'বলৈ গৈ আছে। সম্পূৰ্ণ ঘটনাটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে বৰ্তমানলৈকে নিৰ্মাণ হৈ থকা কেৱল সোৱণশিৰিটো বৰ্তমান নিৰ্মাণ অৱস্থাত ভাৰতৰ আটাইতকৈ ডাঙৰ নদীবান্ধ। কিন্তু যদিহে দিবাং ভেলী, যিটো অৰুণাচল প্ৰদেশৰ দিবাং ভেলীত হ'ব, দিবাং নদীৰ ওপৰত যিটো প্ৰজেক্ট হ'ব, যদিহে সেইটো নিৰ্মাণ হৈ যায়, তেনেহ'লে সেইটো কিন্তু ভাৰতৰ আটাইতকৈ ডাঙৰ হ'ব। বৰ্তমানলৈকে সোৱণশিৰি হৈছে আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মাণ হৈ থকা, আৰু নিৰ্মাণ হ'বলৈ গৈ আছে আটাইতকৈ ডাঙৰটো হৈছে দিবাং। এই সোৱণশিৰিৰ পৰা প্ৰায় 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন হ'ব, আৰু যদিহে দিবাং ভেলীৰ যিটো হাইডেল প্ৰজেক্ট, সেই প্ৰজেক্টটো কমপ্লিট হয়, তেনেহ'লে তাৰ পৰা উৎপন্ন হ'ব প্ৰায় 3000 মেগাৱাট। দ্য ইকনমিক টাইমছৰ আৰু এটা আৰ্টিকেলত উল্লেখ কৰিছে যে সুবনচিৰি লোৱাৰ প্ৰজেক্টে বৰ্তমান লকডাউনত কিন্তু প্ৰায় 120 কোটি তেওঁলোকে টকা কাম কৰিব নোৱাৰাৰ বাবে হেৰুৱাইছে। ধেমাজি জিলাৰ গৈৰকামুখত বৰ্তমান ভাৰতৰ বৃহৎ নদীবান্ধ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অৱস্থিত, যাক আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বুলিও জানো। 2007 চনত প্ৰকল্পৰ কাম আৰম্ভ হৈ 2011 চনৰ পৰা নিৰ্মাণৰ কাম চলে, আৰু ভাৰতৰ প্ৰথমটো বৃহৎ নদীবান্ধ, যাৰ পৰা 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন হ'ব। এইখিনিতে আৰু এটা কথা উল্লেখ কৰোঁ যে বৰ্তমান ভাৰতত আটাইতকৈ ডাঙৰ যাৰ পৰা অৰ্থাৎ প্ৰায় 500ৰো ওপৰ বা 200ৰো ওপৰ যিখিনি মেগাৱাট উৎপন্ন হয় বিদ্যুৎ, প্ৰায় 24টা আছে, আৰু যাৰ পৰা প্ৰায় 7079 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰা হয়। বৰ্তমান ভাৰতত অন্য 4টা নদীবান্ধ নিৰ্মাণ অৱস্থাত আছে, যাৰ ভিতৰত সোৱণশিৰি অন্যতম, আৰু বাকী 3টা নদীবান্ধৰ এটা হিমাচল প্ৰদেশ আৰু বাকী 2টা জম্মু কাশ্মীৰত অৱস্থিত, যিকেইটা 2021 আৰু 2024 চনত সম্পূৰ্ণ হ'ব। এই যিটো সোৱণশিৰি নদীবান্ধ প্ৰকল্পটো প্ৰায় 2018 চনত সম্পূৰ্ণ হোৱাৰ কথা আছিল, যদিও বিভিন্ন সমস্যা যেনে গৰাখহনীয়া, ষ্ট্ৰাকচাৰৰ ৰিডিজাইন আৰু বিপক্ষৰ হেঁচা আদিৰ ফলত সম্পূৰ্ণ নহ'ল। NHPCৰ বিষয় বিভাগে কয় যে 2023 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব এই জলবিদ্যুৎ প্ৰকল্প। সোৱণশিৰিৰ এই জলবিদ্যুৎ প্ৰকল্প বৰ্তমান প্ৰায় 65% কাম সম্পূৰ্ণ হৈছে, আৰু প্ৰকল্পটোৰ মুঠ খৰচ প্ৰায় 62.9 বিলিয়ন টকা। ইয়াত ডলাৰৰ কথা কোৱা নাই, টকাৰ কথা কৈছে। সুবনচিৰি জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধটোৰ উচ্চতা প্ৰায় 116 মিটাৰ, আনহাতে নদীতল য'ত নিৰ্মাণ কৰা হৈছে তাৰ পৰা উচ্চতা 130 মিটাৰ। ইয়াত 8টা 250 মেগাৱাটৰ ফ্ৰান্সিছ টাৰ্বাইন ব্যৱহাৰ কৰিব, যাৰ ফলত 2000 মেগাৱাট বিদ্যুৎ উৎপন্ন কৰা হ'ব। এইখিনি আমি আলোচনা কৰোঁ আহক, বান্ধৰ পৰা কি লাভ হ'ব। আচলতে সকলোৱে জানেই যে জলবিদ্যুৎ উৎপন্নৰ পৰা আমাৰ কি হ'ব যে প্ৰথমটো যিহেতু আটাইতকৈ ডাঙৰ নিৰ্মাণ অৱস্থাত আটাইতকৈ ডাঙৰ বৰ্তমান 2000 মেগাৱাটৰ এই জলবিদ্যুৎ প্ৰকল্পটো ৰাজ্য তথা দেশৰ বৰ্তমান যি বৃহৎ বিদ্যুতৰ নাটনি, সেই নাটনিৰ প্ৰয়োজন পূৰণ কৰিব। দেশৰ লগতে অসমৰ অৰ্থনীতি যথেষ্ট সহায়ক হ'ব। বহুতো পিছপৰা অঞ্চললৈ বিদ্যুৎ যোগান ধৰাৰ লগতে অসমতো নিয়মীয়া বিদ্যুতৰ যোগান ধৰিব পাৰিব। কিন্তু লোকচানৰ সমস্যাখিনি কিন্তু যথেষ্টখিনি দীঘল। ইয়াৰ বিষয়ে আমি যদি বিৱৰণ এনেদৰে চাওঁ যে সোৱণশিৰিৰ যিহেতু মুঠ দৈৰ্ঘ্য প্ৰায় 510 কিলোমিটাৰ, 130 কিলোমিটাৰ অংশ অসমৰ মাজেৰে পাৰ হৈ গৈছে, ক্ৰমে ধেমাজি, লখিমপুৰ আৰু যোৰহাটৰ মাজেৰে। গেৰুকামুখৰ পৰা তললৈ ই 4টা ভাগত বিভক্ত: চাউলধোৱা, কাবলুঘাট, ধুনাগুৰি আৰু জামুগুৰি ঘাট। গতিকে গেৰুকামুখৰ লগতে এনে অঞ্চলত পৰিস্থিতিতন্ত্ৰৰ ধ্বংস আৰু মাটিৰ খননৰ দৰে সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে। বান্ধটো সম্পূৰ্ণ হোৱাৰ লগে লগে তাত 38টা পৰিয়ালক সেই অঞ্চলৰ পৰা বেলেগ ঠাইলৈ নিয়া হ'ব। আনহাতে মৌচুমী জলবায়ুৰ সময়ত কাষৰীয়া অঞ্চলত এই বান্ধৰ ফলত প্ৰায় 10 মিটাৰ পৰ্যন্ত বানপানী হোৱাৰ শংকা আছে। অসমৰ মাটি কোমল হোৱাৰ লগতে অসম ভূমিকম্পপ্ৰৱণ অঞ্চল হোৱা হেতুকে এনে অঞ্চলত বান্ধে জনজীৱনলৈ বিপদ কঢ়িয়াই আনাৰো সম্ভাৱনা আছে। আৰু এইখিনিতে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিখিনি অঞ্চলত বান্ধটো নিৰ্মাণ কৰা হৈছে সেইখিনি আচলতে ভৌগোলিক জৈৱ বৈচিত্ৰ্য অঞ্চল হয়, যিয়ে 400 হেক্টৰ বনাঞ্চলক আগুৰি ধৰিছে, আৰু য'ত কাকৈ, দুলুং আৰু অসমৰ সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ লগতে অৰুণাচলৰ বিশেষ বনাঞ্চল সাঙুৰ খাই পৰিছে। তাৰে দুলুং আৰু সোৱণশিৰি বনাঞ্চলক বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল সংস্থাই বিশেষভাৱে চৰাইৰ অঞ্চল বুলিও ঘোষণা কৰিছে। সোৱণশিৰিৰ আন এক বিশেষত্ব হ'ল যে ই মাছৰ বাবে বিখ্যাত। ই ভাৰতৰ অন্যতম নদী য'ত বিলুপ্তপ্ৰায় সোণালী পিঠিয়া মাছ যথেষ্ট পৰিমাণে সংৰক্ষিত হৈ আছে, প্ৰাকৃতিকভাৱে সংৰক্ষিত হৈছে, তাক কোনেও সংৰক্ষণ কৰা নাই। আনহাতে এই প্ৰকল্পই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 আৰু এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট EIA 1994ক উলংঘা কৰে। গতিকে নিশ্চয়কৈ জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা কেৱল লাভেই নহয়, সমস্যাও যথেষ্টখিনি আছে। এই বিদ্যুৎ উৎপাদন কৰিব হয়, কিন্তু তাৰ ফলত বানপানীৰ হোৱাৰো শংকা আছে, বনাঞ্চল ধ্বংস হোৱাৰ শংকা আছে, তদুপৰি জীৱ জন্তু শেষ হোৱাৰো সম্ভাৱনা আছে। আমি যদি এটা প্ৰতিবেদন লক্ষ্য কৰোঁ যে লোৱাৰ সুবনচিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট এণ্ড ফিউচাৰ অফ দ্য সুবনচিৰি ৰিভাৰ ইক'ছিষ্টেম, এই আৰ্টিকেলটো স্পষ্টভাৱে উল্লেখ কৰিছে যে ডেমটোৰ পৰা অৰ্থাৎ জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা যথেষ্টখিনি পৰিৱেশ তথা অঞ্চলটোত প্ৰভাৱ পৰিব। ইয়াৰ উপৰি জৈৱ বৈচিত্ৰ্যখনত কিন্তু যথেষ্টখিনি প্ৰভাৱ পৰিব। 2009 আৰু 2011 চনত এটা চেঞ্চাছ হৈছিল, যিটো চেঞ্চাছত জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন ধৰণৰ সমীক্ষা পোৱা গৈছিল। গতিকে সমস্যাৰ এনেবোৰ কাৰণক লৈ এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি বিতৰ্ক হৈছে। আনকি এতিয়াও বহুতে কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰিব লাগে বুলিও কৈ আছে। চাওক, বিশ্বৰ প্ৰায় 150খন দেশত
থকা প্ৰায় 45,000টা এনে বৃহৎ বৃহৎ নদীবান্ধ আছে। পৃথিৱীৰ মুঠ নদীৰ 60% নদীতেই নদীবান্ধ আছে। ইয়াৰে 227টা সৰ্ববৃহৎ নদীবান্ধ 37% এই 227টাই কভাৰ কৰিছে, কিন্তু অতিকৈ পৰিৱেশক নষ্ট কৰিছে। আনহাতে বাকী 23% বান্ধ বৰ এটা প্ৰভাৱ পেলোৱা নাই। বাকী থকা 40% নদী সুৰক্ষিত হৈ আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰভাৱ কেনেকৈ পৰিব? বান্ধে জৈৱ বৈচিত্ৰ্যৰ লগতে পৰিষ্কাৰ পানীকো নষ্ট কৰে। ফলত যিসকল লোকে নদীৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে আৰু তেওঁলোকৰ জীৱনলৈ ভাবুকি আহি পৰিব। বিশুদ্ধ খোৱা পানী নোপোৱা সেইসকল লোকে বিদ্যুতৰ পৰা কেনেকৈ উপকাৰ হ'ব? গতিকে নদীবান্ধৰ বাবে সদায় এনেকুৱা ঠাইক চিনাক্ত কৰিব যাতে জনজীৱনৰ লগতে পৰিৱেশক কমকৈ প্ৰভাৱ পেলায়। এই পৰিৱেশ জীয়াই ৰাখি ভৱিষ্যত প্ৰজন্মক জীয়াই থকাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰিব লাগে। পৰিৱেশক প্ৰভাৱ পেলোৱা যিকোনো কাম কৰাৰ আগতে জনসাধাৰণ, চৰকাৰ তথা পৰিৱেশ বিজ্ঞানীৰ মতামত অতি প্ৰয়োজনীয়। গতিকে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা বিশেষকৈ প্ৰভাৱ পৰিব অসমখনত, কাৰণ কেনেবাকৈ যদি সেই বান্ধটো ভাঙি যায় তেনেহ'লে হয়তো যথেষ্ট ডাঙৰ বানপানীৰ সৃষ্টি হ'ব। ইয়াৰ উপৰি দিবাং জলবিদ্যুৎ প্ৰকল্পটোত সৃষ্টি হ'ব লগা সমস্যাসমূহ আমি ইয়াৰ পাছৰ ভিডিঅ'ত নিশ্চয় আলোচনা কৰিম। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টোৰ পৰা কিছু কথা গম পালে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।